নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক অনুসন্ধান চেনেলটিলৈ। ধন্যবাদ জনাইছোঁ আমি ৰূপম ৰায়লৈ, তেওঁ আমালৈ এই ৰহস্যজনক কাহিনীটো প্ৰেৰণ কৰাৰ বাবে। নমস্কাৰ, মোৰ নাম ৰূপম ৰায়, মোৰ ঘৰ ডিব্ৰুগড়ত। এই কাহিনীটো মোৰ জীৱনত ঘটা এটা সঁচা ঘটনা। সেই দিনটোৰ কথা ভাবিলে মোৰ আজিও গাৰ নোম থিয় হৈ উঠে। বহু বছৰ আগৰ কথা, তেতিয়া মোৰ বয়স 8-9 বছৰমান হৈছিল। সকলো ঠিকেই চলি আছিল। সেইদিনাখন বতৰো বৰ ভাল নাছিল, বতাহ বৰষুণ প্ৰায় আহি আছিল। সন্ধিয়া 8টামান বজাত এটা ফোন কলে সকলো উদং কৰি দিলে। আচলতে সেই ফোন কলটো আন কাৰো নহয়, মোৰ খুৰীয়ে কান্দি কান্দি মাক ফোন কৰি কৈছিল যে খুৰা আৰু নাই। বহুদিন ধৰি খুৰা অসুস্থ হৈ আছিল আৰু সেইদিনাখন খুৰাই এই পৃথিৱী এৰি গুচি গৈছিল। কথাষাৰ গম পোৱাৰ লগে লগে মোৰ মা ৰখিব নোৱাৰিলে। তৎক্ষণাত মায়ে মোক লৈ খুৰাহঁতৰ ঘৰলৈ যাবলৈ ওলালে। 9টামান বাজিল। মা আৰু মই ঘৰৰ পৰা যাবলৈ ওলালোঁ। আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰমান দূৰত খুৰীহঁতৰ ঘৰ। তাৰ মাজত গছ গছনিৰে ভৰা দীঘলীয়া চূণচান ঠাইডোখৰৰ পৰা পাৰ হৈ যাব লাগে। আমি সেইবোৰ চিন্তা নকৰি খোজকাঢ়ি আগবাঢ়ি গৈ থাকিলোঁ। শেষত চূণচান ঠাইডোখৰত পালোহি। আমি অলপমান আগবাঢ়ি গৈছিলোঁহে, তেতিয়া আমি দেখোঁ যে গছ এজোপাৰ তলত ইমান আন্ধাৰত মানুহ এজন থিয় হৈ আমালৈ চাই আছিলে। সেই দৃশ্য দেখি মোৰ গাৰ নোম থিয় হৈ উঠিলে। ভয়ত মোৰ ঘামৰ টোপাল পৰিবলৈ ধৰিলে। কিন্তু মোৰ মায়ে তেতিয়া মোক সাহস দি মোৰ হাতখন ধৰি মনটো ডাঠ কৰি মানুহজনক নেদেখা ভাও দি আগবাঢ়ি গ'ল। মানুহজন পাৰ কৰি আহিছিলোঁহে, তাৰপিছত আমাৰ লগত পিছফালে কোনোবা আহি থকা দৰে শব্দও কৰিব ধৰিলে। তেতিয়া মই আৰু বেছিকৈ ভয় খাই মাৰ হাতখন জোৰকৈ ধৰিলোঁ। মায়ে ক'লে, যিমান যি হওক তোৰ পিছফালে নাচাবি। সেই শব্দটো এতিয়াও আহি আছিলে। মই ভয়ে ভয়ে এবাৰ পিছফালে চালোঁ আৰু দেখিলোঁ যে পিছফালে কোনো নাই। অলপ সময়ৰ বাবে সেই শব্দটো বন্ধ হৈ গ'ল। আমি সৰকৈ আগবাঢ়িব ধৰিলোঁ। আহি থাকোঁতে আন এজোপা গছৰ তলত আকৌ সেই মানুহজনক দেখিলোঁ। মই চক খাই উঠিলোঁ। আমি মন নিদি বেগেৰে আগবাঢ়িব ধৰিলোঁ। কিন্তু আচৰিত, এবাৰ পিছফালৰ পৰা বৰ বিকট চিঞৰ আৰু হাঁহি শব্দ আহিব ধৰিলে। আৰু শব্দবোৰ আহিয়ে আছিল। আমি ভগৱানৰ নাম লৈ শেষত যেনে তেনে খুৰীহঁতৰ ঘৰ পালোঁগৈ। তাত থকা মানুহসকলে আমাক ভয়ত দেখি কি হ'ল বুলি সুধিলে। তেতিয়া মায়ে সকলো কথা বহলাই ক'লে। তাৰপিছত সেই লোকসকলে ক'লে যে আপোনালোকে ইমান ৰাতি সেইফালে আহিব নালাগিছিল। ধন্যবাদ জনাইছোঁ যে ভগৱানক, আপোনালোকে ভালে কুশলে আহি পালেহি। আচলতে আজিৰ পৰা 2 দিনৰ আগত সেই ঠাইত এজন ব্যক্তিয়ে ফাঁচি লৈ আত্মহত্যা কৰিছিল। আপোনালোকে তেখেতৰ আত্মাটো দেখিলে। কথাষাৰ শুনি আমাৰ ভয়ত আৰু কঁপনি উঠিব ধৰিলে। সেইদিনাখনৰ পৰা এই ৰহস্যজনক ঘটনাটো মই আজিও পাহৰিব পৰা নাই। কাহিনীটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। লগতে আপোনাৰ যদি এনেকুৱা ৰহস্যজনক কাহিনী আছে তেন্তে মোৰ ইনষ্টাগ্ৰাম ID কাহিনীটো পঠাব। এনেদৰে অসমৰ ৰহস্যজনক ঘটনাবোৰ জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো ন'টিফিকেশ্যন আপুনি প্ৰথমতে পাবলৈ ছাইডত থকা বেল আইকনটো প্ৰেছ কৰক। ধন্যবাদ।